অলপ আগত আমি আহিয়ে আছিলোঁ এইখিনিতে গাড়ী এখন এইখিনিৰ পৰা আহিছে ইঞ্জিন এটা আহিছিলে মাত্ৰ ইঞ্জিনটো হৰ্ণো বজাইছিলে ইঞ্জিনটো এইফালৰ পৰা আহিছিলে নগাঁও ফালৰ পৰা আহিছিলে নগাঁও ফালৰ পৰা শিলঘাটৰ ফালে গৈছিলে তাৰপিছতে গাড়ী এখন আহিছিলে মানে গাড়ীখন দেখিছোঁ টাইম পাইছে আমি মানে চিগনেলো দিছোঁ ৰ'বলৈ কিন্তু মানে অলৰেডি মানে গাড়ীখন আহিয়ে গ'ল ইঞ্জিনটো আহি পাওঁতে আহিয়ে গ'ল কিন্তু মানে নিহত এতিয়া মহিলা আছিলে আৰু মহিলা এগৰাকী পুৰুষ এগৰাকী গোটেই ফেমিলিটো আৰু ল'ৰা এটা কলেজৰ ষ্টেচনৰ লগতে আৰু হয় লগতে এইটো যিটো বিষয় আছে পূৰ্ণগ্ৰাম ষ্টেচনৰ ওচৰতে ষ্টেচনৰ কাষতে আৰু হয় কেইজনৰ মৃত্যু হৈছে 3জনৰ মৃত্যু হৈছে দেউতাক আৰু তেখেতৰ পৰিবাৰ আৰু ল'ৰা কাৰ ক্ৰচিং কৰোঁতে ইঞ্জিন আহি আছিলে নগাঁৱৰ ফালৰ পৰা শিলঘাট অভিমুখে সেই ইঞ্জিনে খুন্দিয়াই পেলাই এক্সিডেণ্টটো মানে ইঞ্জিনে গাড়ীখন মহতিয়াই লৈ গৈছে ট্ৰেইন ক্ৰচিং কৰিব লওঁতে ইয়াতে মানে অলপ আগত আমি আহিয়ে আছিলোঁ এইখিনিতে গাড়ী এখন এইখিনিৰ পৰা আহিছে ইঞ্জিন এটা আহিছিলে মাত্ৰ ইঞ্জিনটো হৰ্ণো বজাইছিলে ইঞ্জিনটো এইফালৰ পৰা আহিছিলে নগাঁও ফালৰ পৰা আহিছিলে নগাঁও ফালৰ পৰা শিলঘাটৰ ফালে গৈছিলে তাৰপিছতে গাড়ী এখন আহিছিলে মানে গাড়ীখন দেখিছোঁ টাইম পাইছে আমি মানে চিগনেলো দিছোঁ ৰ'বলৈ কিন্তু মানে অলৰেডি মানে গাড়ীখন আহিয়ে গ'ল ইঞ্জিনটো আহি পাওঁতে আহিয়ে গ'ল কিন্তু মানে নিহত এতিয়া মহিলা আছিলে আৰু মহিলা এগৰাকী পুৰুষ এগৰাকী গোটেই ফেমিলিটো আৰু ল'ৰা এটা